সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। আটাই একেলগতে নিনি কৈ দিয়া হাই গাইজ, কৈ দিয়া হেপী বিহু। ভোগালী বিহুৰ সকলোকে হিয়া ভৰা ওলগ জনাইছোঁ। এয়া আমাৰ মেজি ইয়াতে জ্বলাইছোঁ চোতালতে। সকলোৱে এতিয়া চাহ তাহ খাম, সেৱা কৰি ল'লোঁ প্ৰথমতে। আহক দিনটো আজি কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাম অলপ অলপ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাব। শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই পপি আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এয়া আমি মেজি জ্বলাই লৈছোঁ চোতালতে আৰু এতিয়া মেজিত সেৱা কৰিছোঁ যাতে সকলোৰে মংগল হয় তাকে কামনা কৰিছোঁ। আৰু চাই থাকক কি কৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ অলপ অলপ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু এতিয়া চাহ জলপানৰ ব্যৱস্থা কৰোঁগৈ। এয়া চাহ আৰু জলপান ৰেডি কৰিছোঁ, সকলোৱে বহি খাম জুইৰ ওচৰত। এয়া বিহু বুলি কি আয়োজন কৰিলোঁ আপোনালোকক অলপ দেখাইছোঁ। আৰু সকলোৱে ৰেচিপি দিবলৈ সময় নহ'ল ভিডিঅ' কৰিবলৈ, কাৰণ চব সময়তে ভিডিঅ' কৰাটো সম্ভৱ নহয়, সেইটো কাৰণে। আৰু এইবিলাক সকলো ঘৰতে বনোৱা হৈছে। আৰু এয়া এতিয়া বিহু বুলি ভালদৰে সজাই মেলি লৈছোঁ, সকলোৱে মিলি একেলগতে খাওঁগৈ। এয়া আৰু আমাৰ ঘৰতো বৰ বিশেষ মানুহ নায়েই, আৰু আমাৰ মানুহজনেতো জলপান আৰু চাহ এইবিলাক নাখায়েই, গতিকে আমি খাওঁ আৰু দেউতা মা লগতে আমাৰ কণমানি দুজনী। আৰু সদায় মই কণমানি দুজনী বুলিয়ে কৈ থাকোঁ। আমাৰ ছোৱালীকেইজনীৰ নাম ডাঙৰজনী পিক্সি আৰু সৰুজনী পাৰ্চি। গতিকে আজি নামটো কৈ দিছোঁ। কোনোবাই সুধিছিলে কমেণ্টত, সেইটো কাৰণে নাম ধৰি সিহঁতক যিহেতু মতা নহয়েই ঘৰত, সেইটো কাৰণে পাহৰি যাওঁ ক'বলৈ। কণমানিকেইজনী বুলিয়ে কওঁ সদায় মই। ডাঙৰজনী পিক্সি আৰু সৰুজনী পাৰ্চি। আৰু এয়া দেউতাৰ লগতে পিক্সি পাৰ্চি আৰু মই আটাই আমি খাই আছোঁ। আমাৰ কণমানি বাৰে মোবাইলটো ওচৰলৈ আহি আছে, ভিডিঅ' কৰি আছে বুলি গম পাই যে তাই মানে আঁতৰত থাকিলে নোলাম বুলি ভাবিছে, সেইটো কাৰণে নাচিবলৈ লাগে, আঁতৰত গৈ নাচিবলৈ কৈছোঁ। মোবাইলটো নোলাম বুলি ভাবিয়েই তাই বাৰে আহিছে মোবাইলটোৰ ওচৰলৈ। আৰু এনেদৰে আমি চাহ খালোঁ। আৰু মা এতিয়ালৈকে হোৱাই নাই, গা পা ধুই কৰি আহিছে। এতিয়া যিহেতু 6টামান বাজিছেহে ৰাতিপুৱা, সেইটো কাৰণে ৰাতিপুৱা কাম বন কৰি মেলি আজৰি হৈহে গা ধুব পাৰে, সেইটো কাৰণে অকণমান দেৰি হৈছে। আমি খায়ে আছোঁ চাহ, নহ'লে ঠাণ্ডা হৈ যাব। আৰু দেউতাও চাহ খাওঁ লাগিছে, গতিকে আমি খাই আছোঁ। আৰু আপোনালোকৰ বিহু আয়োজন, বিহু নিশ্চয় মেজি খাইছে চাগে, আৰু সকলোৱে কমেণ্টত জনাব। বিহুৰ আকৌ এবাৰ আপোনালোকক সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এনেদৰে বিহুৰ দিনা জুইৰ ওচৰত জুই সেকি এনেদৰে চাহ খাবলৈ বহুতেই ভাল লাগে। আমাৰ সৰুটো পৰিয়াল সিহঁতি আহিব নোৱাৰিলে বিহু বুলি, সিহঁতি বিহু কেইদিনমানৰ পিছতহে আহিব। গতিকে আমি এনেদৰে আমি অকল ঘৰকেইটাই খাইছোঁ আৰু। আমি সকলোৱে এয়া চাহ খাই আছোঁ বহি। এফালে যোৱা, বৌফালে যোৱা, তেতিয়াহে দেখিবা। বৌফালে যোৱা, আলু উঠিব। এয়া বিহু বুলি জুইৰ ওচৰতে সকলোৱে বহি এনেদৰে চাহ জলপান ইয়াতে খাইছোঁ। এয়া মা দেউতা লগতে আমাক অকণমানি ডাঙৰজনী ভিতৰলৈ গৈছে।
সকলোলৈকে পুনৰবাৰ ভোগালী বিহুৰ ওলগ জনাইছোঁ। সকলোৰে মংগল কামনা কৰিছোঁ। চাই থাকক দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। দেখুৱাই দিয়া পিঠাটো ডাঙৰ পিঠাটো ইমান ডাঙৰ কৈ দিয়া। দেখুৱাই দিয়া এনেকৈ কৈ কিমান ডাঙৰ খাব পাৰিছানে ইমান ডাঙৰটো? কেনেকুৱা খাবলৈ নাচি দিয়া কয় নাচা দেখিছা নাচা নাচা এই অকণ ভিডিঅ' কৰি থৈছোঁ মানে প্ৰথম আলহী বিহু বিহু প্ৰথম আলহী তুমি লাগ চাহ খাই এয়া আজি বিহুৰ দিনাখনে আমাৰ ঘৰলৈ আহিলে ভিন্দুৰ ডাঙৰজন দাদা বৰ্তাকৰ ঘৰ আৰু মাজুজন দাদাও আহিছে। এয়া মই খাবলৈ দিছোঁ, মায়েও সহায় কৰি দিছে। আৰু এই ডাঙৰ দাদাজন আমাৰ ঘৰলৈ আজি প্ৰথমবাৰ আহিছে। ইমান বছৰ তেওঁ অহাই নাই আমাৰ ঘৰলৈ। ইমান বছৰ মূৰত আজিহে আহিবলৈ অসুবিধা হৈছে, গতিকে বহুত ভাল লাগিছে আজি এনেদৰে বিহুৰ দিনাখনে অহাৰ কাৰণে। কেনেকুৱা পালে আহকচোন, কথা পাতোঁ অকণমান ভিন্দহঁতৰ লগত। ভূত আহিছে কৈছে এজনী ভূত আহিছে। এয়া ভিন্দু কিহে কিহে খাইছে কৈ দিয়ক। গমে পোৱা নাই। এয়া হাঁহৰ মাংস, এয়া মাছৰ জোল, তাৰপিছত এয়া লফা শাক, এয়া দালি আৰু এয়া চালাড, তাৰপিছত এয়া বৰা ভাত, জহা ভাত। বৰ ধুনীয়া কেনেকুৱা পাইছে কৈ দিয়ক। এই ডাঙৰ ভিন্দু কেনেকুৱা পাইছে কৈ দিয়ক। খাবলৈ বৰ টেষ্টি হৈছে। মানে আজি ভোগালীৰ লগত বৰ ধুনীয়াকৈ মিলি গৈছে। এইফালে হ'ল জহা, এইফালে হ'ল বৰা। গতিকে এনেকুৱা উপাদেয় খাবলৈ বৰ পাবলৈ টান। গতিকে আমি গৃহস্থক ধন্যবাদ দিছোঁ। আপোনালোকলৈও ধন্যবাদ থাকিল বিহুৰ দিনাখনে অহাৰ কাৰণে। আমাৰে সৌভাগ্য, আমাৰ গৃহত পদধূলা পেলালেহি নাই ভোগালী এসাঁজ খাবলৈ। অৱশ্যে পদধূলা মানে আমি জোতা খোলা নাই। হ'ব, আজিকালি এনেকৈ চলি যায় আৰু। গতিকে ভাষ্যকাৰে যাতে আমাক মাফ কৰে। হ'ব তেতিয়া খাওক এতিয়া। বাৰ্থডে এতিয়া দিছে। বাহঁতে নলয় ন দে, সিহঁতে লোৱা। আৰু কি ক'ব লাগে কৈ দিয়া আকৌ। জেঠুহঁতক বাই বাই কৈ দিয়া। যাওক ভিন্দু যাওক তেতিয়া। বাই বাই কৈ দিয়া ভিন্দু, জেঠু বাই বাই কৈ দিয়া। বাই বাই। যাওক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ আহিছোঁ, ধন্যবাদ।